হেল্ল' অসমীয়া কৃষক বন্ধুসকল, কি খবৰ? ভালনে? ক'তনো ভাল হ'ব, হয় নাই? এইকেইদিনটো বৰ নঘটিবলগীয়া ঘটনাই ঘটিলে অসমত। আচৰিত। যি কি নহওক, ঘটনাৰ কথাও পাতিম। এয়া চাওক, মোৰ পুলি, জলকীয়া পুলি, ভোট জলকীয়া পুলি গজিছে। আপোনালোকৰ কি হৈছে, গজিছে নাই? এইবোৰ মই যে পিছত পচাইছিলোঁ, এইখিনি পালন কৰিছিলোঁ, এইখিনি এইবোৰ গজিছে, এইখিনি হৈছে চাওক। এতিয়া এইখিনিত কেনেধৰণে কি কি ঘটনা হয়, কি কি নহয়, মই আপোনালোকক কেইটামান কথা কৈ দিছোঁ দেই। পুলিৰ পৰাই মুঠতে সাৱধান ল'ব লাগিব যে, গতিকে জনাই দিওঁ। আৰু অসমৰ পৰিস্থিতিৰ বিষয়েও দুই এষাৰ কথা পাতোঁ বাৰু, ঠিক আছে। আৰু পুৰণা পুলিখিনি মোক এটা দুটা ৰুব পৰা হৈ গ'ল, চাওঁগৈ বলক। এইখিনি চাওক, এইখিনিতে এনেকুৱা এটা ৰাখিব দেই, এনেকুৱা এটা। এইটো মাথাটো 50 টকাহে লয়, এনেকুৱা এটা আনি ল'ব এই পুলিবোৰৰ কাৰণে। স্প্ৰে কৰি থাকিব লাগিব মাজে মাজে, ডাঙৰ স্প্ৰেয়াৰটো কিমান কৰিব, হয় নাই? গতিকে এইকেইটা পাণ পুলি, পাণৰ মানে কি হয়, সিদিনা পাণ পাৰোঁতে ডাল মানে তামোলৰ ঢুকুৱাই খহাই আনিলে বোলে, আগকেইটা কাটি পিনি ইয়াত পচাই পালেং কৰি থৈছোঁ। আপোনালোকেও কৰিব পাৰিব। এতিয়া যাওঁ বলক, আগৰ মানে পুৰণা পুলিখিনি চাওঁগৈ বলক। ৰুব এটা দুটা ৰুব পৰা হৈ গৈছে, আপোনালোকৰ কেনে হৈছে জনাবচোন। এতিয়া বলক যাওঁ তালৈ, দুই এটা বেমাৰৰ কথাও পাতিম আৰু পুলিখিনিও দেখাওঁ কেনেকুৱা হৈছে, কি নহয়, আৰু কি কি এতিয়া সাৱধান লৈ থাকিব লাগে, চাই থাকিব লাগে, সেইখিনি কৰি আছোঁ আপোনালোকক। মাজে মাজে আমাৰ হাৰ্ট অফ জুবিন দা অৱস্থা চাওক কি হ'ল, দুখ লাগে। দুখ লাগে মানে গোটেই অসমৰে লাগিছে বাৰু। কিন্তু মই এটা আচৰিত পাইছোঁ, আমাৰ অসমৰ মানে আইন ব্যৱস্থাটো ইমানবোৰ প্ৰমাণ থকা স্বত্তেও, ইমানবোৰ কথা ওলাই থকা স্বত্তেও আজিলৈকে সেইকেইজনকে ধৰিব পৰা নাই। কি কথা? আমাৰ CM ছাৰো মামাও যথেষ্ট শক্তিশালী, কৰ্মদক্ষ, গোটেই ভাৰতবৰ্ষৰ ভিতৰতে একদম মানে কাম কৰিব পৰা, সমস্যা সমাধান কৰিব পৰা 1 নম্বৰত বুলি কৈছে, কালি বাতৰিত পাইছোঁ। তেতিয়াহ'লে এইটো সমস্যাটো সময়ত সমাধান কৰিব পাৰিব লাগিছিল। যি কি নহওক, আমি খেতিয়ক মানুহ, সেইবোৰতো সোমাব নোৱাৰোঁ আৰু নাজানো। আইনে আইনৰ কাম কৰিব, নিশ্চয় কিবা এটা ভাল সুফল পাম বুলি ভাবিছোঁ। জানমণি ৰাভাৰ নিচিনা নহ'লে হয়, কিন্তু দেই যদি ঘটনা ঘটাইছে এইটো উচিত বিচাৰ হ'ব লাগে, নহয় জানো? আমি সকলোৱে একেচৰে মাত মাতিব লাগে। আৰু ভিডিঅ'বোৰ দেখিতো ডাইৰেক্ট ঘটনাই ঘটোৱা, সেইকাৰণে কৈছোঁ মই আইন ব্যৱস্থাটো কিনো বাৰু, ইমানবোৰ ভিডিঅ' দেখি আছে, কিন্তু তেতিয়াহ'লেনো কি মানে সিহঁতকতো আৰু ডাইৰেক্ট পানিছমেণ্ট দিয়াটোহে ভাল আৰু। এতিয়া আহক আমি এই জলকীয়া পুলি চাওক, খেতিয়ক মানুহ, খেতিৰ কথা পাতোঁ। এই এটা দুটা ৰুব পৰা হ'বগৈ আৰু, দেখিছে নাই? আকৌ গজি আছে, এইটি চাক, এইটি আকৌ গজি আছে এতিয়াও, দেখিছে নাই? এটি কালি পৰহি ওলাইছে, আৰু ওলাই আছে বহুত ওলাইছে। এটা সৰু সৰু হৈছে, গোটেই সৰু ডাঙৰ কিন্তু কিছুমান গজি ৰুবই পৰা হ'ব দিয়া, চাওকচোন। এতিয়া ইয়াত কি হয়, ইয়াত দুই এটামান পুলি মোৰ গ'লগৈ। এইটো দেখিছে নাই? এইটো লেৰেলা পৰি গৈছে, এইটো কি হ'ল মানে, এইটো উঘালি পিনি ৰুই দিয়া আছিলে, ঘলিছিলে বন উঘালোতে, বনবোৰ উঘালি দিওঁতে, এই বন পুলিবোৰ উঘালোতে এইটো ঘলিছিলে। কি হ'ল মানে, ইয়াত দৰৱ মাৰিব লাগিব। দৰৱ মানে দেখিছে নাই? এইটো পাতটো খাই দিলে, এইটো পাতটো খাই দিলে। ইয়াত পোক মৰা দৰৱো মাৰি থ'বলৈ অলপ। তাৰপৰা এইটো পোক মৰা দৰৱ নহয় বাৰু, এইটো বেবিষ্টিন, এইটো ব্লাইট বেমাৰৰ, ভেঁকুৰৰ, গতিকে ভেঁকুৰৰ কাৰণে এতিয়া মাৰি থ'ব লাগে। তাৰপিছত মাজে সময়ে এবাৰ দুবাৰ মানে কি বুলি কয়, একটাৰ দি থ'ব লাগে দেই, পাতলকৈ হ'লেও। আপোনালোকে ভুল নকৰিব। আৰু এটা কথা, এতিয়াতো বাৰিষা দিন ন, এইফালে ছাল আছে, এইখন এই ছাল নেট দিবই লাগিব, নেট নিদিলে নহ'ব, ওপৰফালে চালি দিব লাগিব। এতিয়া বাৰিষা বতৰ, তলফালেতো পানী আছেই, তলফালে খুব বেছি 6 ইঞ্চি তলতে, ইয়াত তলতে পানী ওলাব। গতিকে এইটো ওখ ভেটি কৰি ল'ব লাগিব। তাৰপৰা মই আশা কৰোঁ আপোনালোকেও এনেকৈ বনাইছে, ওখকৈ বনাইছে চাগে, হৈছে নাই বাৰু ৰুবলৈ আপোনালোকৰ? এইখিনি মোৰ কি হ'ল মানে, এদিন মানে কি হ'ল, ইয়াত বৰষুণ পৰি গ'ল, ওপৰত কি ছালখন মানে এৰাই থৈছিলোঁ ৰ'দৰ কাৰণে, অকস্মাত বৰষুণ আহি গ'ল। বৰষুণ আহিলে কি হয়, এই যে ডাঠিটোত, এইডাল যে পুলিটো এই গা গছডালত
পূৰা মানে মাটি জাম লাগি যাব হা এই তলফালৰ পৰা উঠি আহি এইডালতে মাটি জাম লাগি যাব এতিয়া এইটো চাগে এইটো পুলি দেখি এইটো দেখিছে নাই এই মাটি যে লাগি আছে এইখিনি গুৰি মাটি এইবোৰ এই মাটিখিনি যদি লাগি থাকে নহয় ইয়াত পানী দি দিয়াৰ লগে ই ভালেখিনি সময় মানে টাইম মানে এই পানী দি থাকিব তেতিয়া মানে ইয়াত ভেঁকুৰ লাগিব গতিকে এইখিনি মাটি স্প্ৰেয়াৰ কৰি হ'লেও কি হ'লেও এৰুৱাই দিব লাগে ইয়াক নহ'লে এই সমস্যা মুঠতে গেলি যাব সেইটো চবচে বাৰিষা দিনত সেইটোৱে সমস্যা হয় পুলি বনাওঁতে এই গুৰিডালত যদি কেনেবাকৈ মাটি জমা হৈ যায় লাগি ধৰে ধূলি বালি এই ডাঙৰ টোপাল পৰি দিব ইয়াত পানী পৰিব যে এই পানী পৰি মাটিবোৰ উফৰি আহিব ধূলিবোৰতে উফৰি আহি ইয়াত লাগি ধৰিব এই ডালটোত এই গা গছডালত তেতিয়া গা গছডালত যদি তেনেকুৱাকৈ লাগি ধৰে ধূলি মাটি সেই গছডাল গেলিবই গতিকে আপোনালোকে এইটো সাৱধান হ'ব চবচে প্ৰয়োজনীয় কথা সেইটোটা তাৰপিছত মাজে মাজে এইটো স্প্ৰে মাৰি থাকিব লাগে 20 দিন এইটো তেনেকৈ বেছিটো নালাগে গতিকে এইটো দেখিছে এইটো এনেকৈ মাৰি ভেঁকুৰটো নাশ কৰি থাকিবলৈ এতিয়া বাৰিষা ছিজন বেছিকৈ মানে ভেঁকুৰৰ উৎপাত কৰিব পাৰে আপোনালোকক খুব বেছি মানে সপ্তাহে আপোনালোকে মাৰিবই চাবই মাৰিব তাৰপিছত বৰষুণৰ মই কৈছোঁ যে বৰষুণৰ টোপাল পৰিব নিদিব ইয়াত ওপৰফালে চালি থ'ব এনেকুৱা চালি ৰ'দ দিলে এৰুৱাই দিব পাৰিব ৰ'দত অকণমান এইবোৰ মই ৰ'দত এৰুৱাই দিছিলোঁ এই ওপৰৰ পৰা এই শুকাইছে ইয়াত কেঁকুৰা গাঁত এটা খান্দিলে নহয় চাওকচোন সেইটোৱে বিপদ কৰি দিছে কেইবাটাও পুলি বেয়া কৰি দিলে যি কি নহওক মই এই যে জলকীয়াত যে মাটি লাগি ধৰে নহয় এইটো বিষয়ে ক'বলৈ আছিলোঁ এনেকুৱা মাটি লাগি ধৰিব নিদিব দেই ৰাইজসকল পুলিবোৰ মই ভাবিছোঁ আপোনালোকে নিশ্চয় পুলি পালন কৰিছে এইটো চাব মাটি যদি কেনেবাকৈ লাগি ধৰে মাটি জমা হৈ যায়হি পুলিকেইটাত তেতিয়া কিন্তু সিহঁতে বেয়া হৈ যাব গতিকে মাটি জমা হ'বলৈ নিদিব এইটো পৰি যাবলৈ দিব নালাগে সিহঁতক পোনাই দিব লাগে এতিয়া পুলিকেইটা শকত হ'ল বোলে আৰু ৰুব পৰা হ'লে বোলে টেনশ্যন নাই গতিকে এই কোমল বয়সতে সিহঁতক খুব আপডাল কৰিব লাগে বহুতে এনেকুৱা সময়তে বেয়া কৰি ল'ব পুলিখিনি গতিকে সেইটো যাতে নহওক মই তাৰ কাৰণে কৈছোঁ দেই ৰাইজসকল বৰ বেছি নকওঁ বাৰু এই মাজে মাজে এইটো মাৰি থাকিব বেবিষ্টিন স্প্ৰে কৰিব এনেকৈ পুলিবোৰৰ চবতে ভালদৰে মুঠতে তিতি যোৱাকৈ স্প্ৰে কৰি দিব তাৰপৰা হৈ যাব যি কি নহওক জুবিন দাই ন্যায় পাওক গোটেই অসমে ন্যায় পাওক সকলোৱে ৰৈ আছে আমাৰ আইন প্ৰশাসনে নিশ্চয় সুবিচাৰ এটা কৰিব এতিয়া বৰ দুখৰ বিষয় আমাৰ হাৰ্থব চিৰদিন অমৰ হৈ থাকক ইয়াৰ মানে বিচাৰ পাওক তেওঁৰ আত্মাই শান্তি লাভ কৰক তাকে কৈ জয় জুবিন দা জয় আই অসম আজিলৈ আহিছোঁ দেই খেতিয়ক বন্ধুসকল